स्मार्ट पुलिसनि स्मार्ट खामानि 12 घन्टा जायनि सिगांनो गेजेरावनो बाक्सा जिल्लानिफ्राय बेसेन गोसा बाइक खावना लांनायखौ बोखांनो हाफिनदों मेघालय रायजोनिफ्राय बाक्सानि पुलिस बिफाना। मागो दमासिनि समाव सिखाव खावनानै मागो दमासि खुंनो खोब साखाफारा जागासिनो दं सिखावनि हानजाफोरा। नाथाय फेलें लाख थाखानि बाइक खावनानै मागो दमासि खुंनो नागिरनाया 12 घन्टानि गेजेरावनो फेलें। बाक्सानिफ्राय सासे बर' सुबुंनिफ्राय खावनानै लांनाय R15 बाइकखौ सानसेनि गेजेरावनो सिमला पुलिस थानानि CI दिफु बरानि दोलोआ मेघालय खासि हिल्सनिफ्राय बोखांनायजों लोगोसे सिखावखौ खानो हादों बाक्सा पुलिस बिफाना। मख'जाथावनि बोहैथि बोसोर गोदाननि 8 जानुवारि खालारनि मोनाबिलि समाव बाक्सा जिल्लानि सिमला थानानि सिङाव खामार दैसानि थागिबि जसेफ बसुमतारीनि AS19N8664 नंनि R15 बाइकखौ खावनानै लाङो आरो जाथायखौ सिमला थानायाव FIR होनायनि उनावनो सिमला थानानि CI दिफु बराया बे जाथायनि सायाव संदानो आरो अखानायै 9 जानुवारि खालार खालिनो मेघालयनि खासि हिल्सनिफ्राय सासे गिख्रंथाव सिखाव सिंखु माराक मुंनिफ्राय बोखांनो हायो आरो सिखाव सिंखु माराकखौ खानानै सिमला पुलिस थानासिम हमना लाबोनो हायो। बेयावनो मख'जाथावसिदि सिमला थानानि CI दिफु बरा बिथाङा संदाननानै मोनथिनाय बायदिब्ला बाक्सा जिल्लायाव बाइक सिखाव खावग्राफोरनि मोनसे गेंआ मटर गारि खावनो सुलु लागासिनो होनना मिथिनो हायो। তাৰিখে আমাৰ খামাৰ দুইচাৰ জোচেফ বসুমতাৰী নামৰ ব্যক্তিজনৰ ঘৰৰ পৰা ৰাতি প্ৰায় 3টামান বজাত এখন R1 বাইক মানে চুৰি হৈছিলে। চুৰি হোৱাৰ পিছতে আমাৰ বাক্সাৰ সন্মানীয় SP ছাৰ, এডিশ্যনেল SP ক্ৰাইম ছাৰ আৰু মই লগতে আমাৰ গোটেই টিম আমি চুৰি বাইকখনৰ ৰিকভাৰী কাৰ্যত আমি উঠি পৰি লাগি গৈছিলোঁ। আমি ভিডিঅ'টো পাইছিলোঁ বাইক চুৰি হোৱা ৰাতি। পিছত আমি গম পালোঁ যোৱাকালি মানে 9 তাৰিখে যে মেঘালয়ৰ মৌচিনৰাম থানাত এখন বাইক ডিটেইন কৰা হৈছে। লগতে এজন মানে বাইকৰ লগতে এজন চুৰু মানে তেওঁলোকে ডিটেইন কৰিছে সন্দেহবশতঃ। পিছত আমি কনফাৰ্ম হ'লোঁ যে সেইখনে আমাৰ যি খলাম ডিচৰ পৰা যিখন বাইক চুৰি হৈছিলে সেইখনেই হয় তাত ধৰা বাইকখন। পিছত আমি আমাৰ গোটেই এটা টিম মই গৈছিলোঁ লগত, গৈ পেলাই তাত আমি ইনভেষ্টিগেশ্যন কৰি পেলাই তো তাৰ পৰা আমি বাইকখন জব্দ কৰি আনিছোঁ আৰু মানুহজনকো আমি এৰেষ্ট কৰি আনিছোঁ। এতিয়া বৰ্তমান ইয়াৰ লগত জড়িত যিখিনি মানুহ আছে তাৰ ওপৰত ইনভেষ্টিগেশ্যন চলি আছে। এই মানুহ ঘৰ হৈছে চেলা থানাৰ আণ্ডাৰত, মেঘালয় ইষ্ট ডিষ্ট্ৰিক্ট, ইষ্ট গাৰো হিলছ ডিষ্ট্ৰিক্ট, থানা চেলা, ৱেকুট নামৰ গাঁৱত। ইয়াৰ চিষ্টেম মানে অসমৰ পৰা কিছুমান পাৰ্টীয়ে ইয়াৰ পৰা লোকেলি চুৰ কৰি নি পেলাই মেঘালয় পাৰ্টীক দিয়ে। মেঘালয়ৰ পৰা এওঁলোক আছে ৰিচিভাৰ আছে, তেওঁলোকে এই বস্তুটো নি বাংলাদেশলৈকে দিয়েগৈ। সেইটো চেইন চিষ্টেমত চলি আছে বস্তুটো। তাৰ চক্ৰ আছে নেকি? বৃহৎ চক্ৰ আছে, ডাঙৰ চক্ৰ আছে, ইণ্টাৰনেশ্যনেল নেশ্যনেল এইবিলাক জড়িত আছে। এইবোৰ তদন্ত চলি আছে। উৎখাত হ'ব গোটেই পাৰ্টি।